Hi guys, welcome to my channel MB Motor Vlogs. মই অসমীয়াত ব্লগ কৰিম আজিৰ পৰা ঠিকই ভাবিছে কিয় সুইচ কৰিলো অসমীয়া ল্যাঙ্গুৱেজলৈ অলপমান এক্সপেৰিমেন্ট কৰি আছিলো একচুয়ালি মোৰ বাকি আগৰ ব্লগছ কিটা হিন্দীত আছে এইটোৰ পৰা আজিৰ পৰা মই আৰু গুটি কিটা ব্লগছ অসমীয়াত বনাম বুলি ভাবিছো নাজানো কেনেকুৱা হয় কেনেকুৱা বনাব পাৰিম কেনেকৈ বাকিবিলাক কন্টেন্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাট মই আপোনালোকৰ আগৰ ডিটেইলছ কথাখিনি কম যে মই কিয় অসমীয়া ল্যাঙ্গুৱেজত মানে আগবাঢ়িম বুলি ভাবিলো হিন্দী কিয় নললো আমাৰ প্ৰথম এটা ক্লুটো আপোনালোক সবে জানে কি মই অসমীয়া আছো অসমীয়া ল্যাঙ্গুৱেজত মোৰ বহুত সহজ হ'ব কথা হ'ব আপোনালোকৰ লগত খুলি মই কমিউনিকেট কৰিব পাৰিম খুলি আপোনালোকক গোটেইখিনি কথা ক'ব পাৰিম বা আপোনালোকক বেছিক কন্টেন্ট দিব পাৰিম বাকিখিনি মই কম বাকিখিনি ভিডিঅ'টোৰ লাষ্টত কম প্ৰথম মোৰ অকণমান কাম আছে তাতে যাও যেহেতু এমবি মোটৰ ব্লগছ অকণমানটো মোটৰ ব্লগিং মানটাই না তো বলক যাও আহি পেলাই গোটেইখিনি কৈ আছো তো আমি আহি গলো এণ্ড স্যাডলি আপোনাৰ মোৰ এজেকে মোৰ বেটাৰীটো চেঞ্জ হৈ গৈছিল সঁচা হ'ব লাগিলে আৰু এতিয়া মই কি কৰোঁ উপায়তো নাই গতিকে সেইবিলাক বাদ দিয়ক মেইন পইণ্টটোলৈ আহোঁ কিয় মই অসমীয়ালৈকে চুইচ কৰিছোঁ তো মই শ্বিলং ট্ৰিপ গৈছোঁ আপোনালোকে মোৰ তলৰ প্ৰিভিয়াছ ভিডিঅ'ছবিলাকত চাই ল'ব পাৰে মই লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ তো তেতিয়া মই হিন্দী দি এক্সপেৰিমেণ্ট কৰি চাইছিলোঁ মই ফাৰ্ষ্টৰ পৰা ব্লগটো একচুৱেলি মই হিন্দী দিয়ে ষ্টাৰ্ট কৰিছিলোঁ ভাবিছিলোঁ যে এক্সপেৰিমেণ্ট এটা কৰি চাওঁ যে হিন্দী কৰোঁ নে আছামিজ কৰোঁ প্ৰথম হিন্দী কৰি চালোঁ যে কেনেকুৱা হয় মই নিজে খুলি ক'ব পাৰোঁ নে নাই কিন্তু নাই মই নোৱাৰিলোঁ মানে পাৰোঁ কিন্তু যিমানখিনি আপোনালোকৰ লগত মানে কমফৰ্টেবল হ'ব কাৰণে লাগে ভাষা মোক সিমানখিনি হয়তো মোৰ লগত নাই বৰ্তমান বা আগলৈও যে মই সিমান কমফৰ্টেবল হ'ব পাৰিম আশা মই নিজৰ ওপৰত কম দেখিছোঁ দেখি কাৰণে ভাবিলোঁ যে য়েছ আজিৰ পৰা অসমীয়া কৰিম যিটো মোৰ নিজৰ মাতৃভাষা আৰু এইটো ভাষাত মই যিমান ইচ্ছা খুলি ক'ব পাৰিম আপোনাৰ লগত আগত গতিকে য'তে কি নাযাওঁ কিয় মই য'তে কি যিয়ে নকৰোঁ কিয় ট্ৰেভেল নকৰোঁ কিয় বা ডেইলি ব্লগছে নবনাওঁ কিয় বা আপোনাৰ ইনফৰ্মেটিভ ব্লগছে নবনাওঁ কিয় এভৰিথিং যিকোনোৱে নবনাওঁ কিয় মই আপোনালোকৰ লগত ধুনীয়াকৈ ইণ্টাৰেক্ট কৰিব পাৰিম চ' সেইটোৱে আছিল মোৰ মানে মেইন পইণ্ট আছিল এইটোৱে যে মই অসমীয়ালৈকে চুইচ কৰিলোঁ এণ্ড আজিৰ পৰা মই সদায় আৰু অসমীয়াত ব্লগ বনাম আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে চাই পেলাই মোক জনাব যে ঠিকে আছে নে নাই কেনেকুৱা পালে আৰু ঠিকে কৰিলোঁ নে নাই মই ঠিকটো কৰিলোঁ ন যে হেৰি কমেণ্টত আপোনালোকে জনাই দিব আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোকে এই চেনেলটোত নতুন থেংক ইউ বাই বাই টেক কেয়াৰ